টংলাৰ প্ৰিয়ংকা কুমাৰৰ APSc পৰীক্ষাত উত্তীৰ্ণৰ সফল কাহিনী। ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত পিতৃ স্বৰ্গীয় সুফল কুমাৰ আৰু মাতৃ গীতা কুমাৰৰ সুযোগ্য কন্যা প্ৰিয়ংকা কুমাৰে সদ্য ঘোষিত APSCৰ পৰীক্ষাত 54 নম্বৰ স্থানত উত্তীৰ্ণ হৈছে। ওদালগুৰি জিলালৈ তেওঁ গৌৰৱ কৰি আনে। এই সন্দৰ্ভত তেওঁ সাংবাদিকৰ আগত কি ক'লে চাওঁ শুনো আহকচোন। টংলাৰ পৰা ফটোগ্ৰাফাৰ সহযোগত অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বডোলেণ্ড। তুমি এই ক্ষেত্ৰত এই ফলাফল লাভ কৰিবৰ কাৰণে কেনেদৰে সক্ষম হৈছিল? হয়, এইটোক মই 2018ত ডিচাইড কৰিছিলোঁ যে এইটো চিভিল ছাৰ্ভিচ এক্সাম ট্ৰাই কৰিম বুলি। তাৰপিছত মই 2019ৰ পৰা ফুল ফ্লেজেড প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। মাজতে কেতিয়াবা গেপ হৈ যায়, বাট 2019ৰ পৰা বুলি ক'ব পাৰি। তাৰপিছত ষ্টাৰ্টিঙততো মই বুক লিষ্টবোৰ এনেকৈ ইউটিউবত বেলেগ টপাৰৰ পৰা চাই মেলি তেনেকৈ তাৰ পৰা চাই পিনে নিজৰ কাৰণে যিখিনি চুইটেবল হয় তেনেকৈ লৈছিলোঁ। তাৰপিছত প্ৰিলিমছ মই তেনেকৈ উইদাউট কোচিং পঢ়িলোঁ আৰু তাৰপিছত মেইনছৰ কাৰণে কোচিং লৈছিলোঁ। আৰু এইটো এক্সামত মাল্টিপল ৰিভিজন দিব লাগে বহুত, চ' মই যিমান পাৰোঁ মাল্টিপল ৰিভিজন দিছিলোঁ আৰু লগতে প্ৰেক্টিছ কৰিছিলোঁ। বহুত প্ৰিলিমছতো মই MCQ বহুত প্ৰেক্টিছ কৰিছিলোঁ আৰু ইফালে মেইনছতো এনচাৰ ৰাইটিং কৰিছিলোঁ। হয়, তেনেকৈ। আৰম্ভণি ক'ব গ'লে 2019 বুলি ক'ব পাৰি। হয়, ক'ব গ'লে আগতে কেতিয়াবা মানে এনেকৈ অফিচাৰবোৰ চিভিল ছাৰ্ভেণ্টবোৰ দেখি পিনে মানে লাগে যে মই যদি তেনেকুৱা হ'ব পাৰিলোঁ হয় বুলি, কিন্তু গম পোৱা নাছিলোঁ যে তাৰ কাৰণে এনেকৈ এক্সাম হয় বা কিবা প্ৰচেছটো মই গম পোৱা নাছিলোঁ। চ' সেইটো ভবা নাছিলোঁ তেনেকৈ, মানে অপশ্যনত নাছিলে, মন গৈছিলে যদিও। তাৰপিছততো মই ইফালে আফটাৰ 10 ছায়েন্স মেথছত ৰাপ আছিলে কাৰণে ছায়েন্স ল'লোঁ। তাৰপিছত মই ইঞ্জিনিয়াৰিঙত সোমালোঁ। ইঞ্জিনিয়াৰিঙত সোমাই উঠি মই গম পালোঁ যে আচ্ছা এনেকৈ এক্সাম হয় চিভিল ছাৰ্ভিচ এক্সামবোৰ, আৰু তাৰ কাৰণে কি কি পঢ়িব লাগে সেইবোৰ অলপমান আইডিয়াটো পালোঁ, গাইডেঞ্চ পালোঁ ছিনিয়ৰৰ পৰা। তো মই বাই লাষ্ট মানে 8th ছেমিষ্টাৰ, মোৰ ইঞ্জিনিয়াৰিঙৰ 8th ছেমিষ্টাৰ মই ডিচাইড কৰিলোঁ যে মানে এইটোৱে প্ৰিপেয়াৰ কৰিম বুলি। তোমাৰ অনুজসকলৰ কাৰণে তুমি তেওঁলোকক তোমাৰ যি সাফল্য বা টংলালৈ গৌৰৱ কৰি আনিব, সেই ক্ষেত্ৰত তোমাৰ টংলাবাসীক বা টংলাৰ মৰমৰ তোমাৰ ভাইটি ভণ্টিসকলক তুমি কি ক'ব বিচাৰা? এইটোৱে ক'ব খোজোঁ যে যদি তেওঁলোকৰো বহুতৰ হয় যে মন থাকে, কিন্তু ভয় এটা খায় যে পাৰিম নে নোৱাৰিম, কিন্তু মই এইটোৱে ক'ম যে যদি আপোনাৰ মন আছে এইটো ছাৰ্ভিচত আহিবলৈ, আৰু আপুনি যদি কষ্ট কৰিম আৰু ছেক্ৰিফাইচো দিব লগা হয় বহুত, তো আপুনি যদি কষ্ট কৰিবলৈ যদি ৰেডি হয়, তো আপুনি ক'ব গ'লে ছেক্ৰিফাইচো দিব লগা হয় বহুত, তো আপুনি যদি কষ্ট কৰিবলৈ যদি ৰেডি হয়, তো আপুনি ক'ব গ'লে ভয় খাব নালাগে। প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি গ'লে হ'ল। লাহে লাহে আপুনি ইন দ্য প্ৰচেছ আপোনাৰ ৱেটো ওলাই গৈ থাকিব। তেনেকৈ নিজে নিজে প্ৰব্লেমছবোৰ ছল্ভ হৈ যাই থাকিব। গাইডেঞ্চো আজিকালি ইউটিউবতে হওক নাইবা আনকি আপোনাৰ কোচিঙো আপোনাৰ ফ্ৰী কোচিং দিয়ে গভমেণ্টৰ ফালৰ পৰা, সেনেকৈও কৰিব পাৰে। চ' মেইন কথাটো এইটোৱে ক'ম যে নিজৰ ওপৰত আপুনি বিশ্বাস ৰাখিলেই হ'ল যে মই এইটো কৰিব পাৰিম, আৰু কষ্টটোতো কৰিবই লাগিব। আৰু হয়, সময় হিচাপে মই ফিক্স নাছিলে, টপিক হিচাপে টাৰ্গেট কৰি পঢ়িছিলোঁ। চ' মানে মই ঠিক কৰিছিলোঁ যে এই দিনত নাইবা এইটো উইকত মই এইটো টপিক শেষ কৰিম, নাইবা এইটো মান্থত মই এইটো ছাবজেক্ট শেষ কৰিব ট্ৰাই কৰিম। চ' সেই টপিকটোত যিমান টাইম লাগে সেনেকৈ পঢ়িছিলোঁ, কিন্তু এনেই ফিক্সড মোৰ নাছিলে যে ইমান আৱাৰ্ছ পঢ়িম বা তেনেকুৱা। আমি তোমাক অভিনন্দন জনাইছোঁ। তাৰ লগতে তুমি এগৰাকী ভাল প্ৰশাসনিক বিষয়া হৈ আমাৰ ওদালগুৰি জিলাৰ লগতে টংলাত গৌৰৱ কৰি আনো, সেইটো আমি কামনা কৰিছোঁ। হয়, ধন্যবাদ। তোমাক মংগল কৰক, সেইটো আমি কামনা কৰিছোঁ। হয়, ধন্যবাদ।